হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। মই অমলান বৰা আৰু আপোনালোকে চাই আছে অমলকিং ইউটিউব চেনেল। বন্ধুসকল, বহুত দিন মানে কি বনামকৈ ভাবি আছিলোঁ ভিডিঅ'। তো আজি এতিয়া এফালে ওলাই যাব লৈছোঁ, মানে এনেই সৰু সুৰাকৈ বস্তু কিনিম আৰু ভাবিলোঁ ভিডিঅ'টোকে বনাই দিওঁ। ইউটিউবত বহুতো দিন ভিডিঅ' দিয়া নাই, আপোনালোকে চাই থাকিব কি দিওঁ কি কওঁ। এতিয়া বাজিছে 2:26, তো চাই থাকক ভিডিঅ'টো। যাব লৈছোঁ আমি এফালে। বাকী এনেই নৰ্মেল ভিডিঅ' বনাইছোঁ, এনেই চাই থাকিব কিনো কৰোঁ আমি, মানে কেনে এনেই বেছি একোৱেই নকৰোঁ, মানে এনেই চাই থাকিব কি ইণ্টাৰেষ্টিং হৈ যাব পাৰে কিবি। আমিও নাজানো কি দেখাওঁ, এতিয়া চাই থাকিব ভাই ভিডিঅ'টো। এতিয়া যাব লৈছোঁ, এতিয়া ৰাস্তাত ভিডিঅ' নবনাওঁ। ভিডিঅ'টো মানে একো এনেই কিবা এটা এনেই ভাল নহ'ব পাৰে, ইমান এনেই চাই যাব। মানে এনেই নৰ্মেল ভিডিঅ' যেনেকৈ এনেকুৱা যাওঁ আমি, মানে ডেইলি লাইফত সেনেকৈ বনাই দিলোঁ। এনেই তেনেকুৱা লাগিলে জনাব, বা পাছলৈ সেইটো ভাল ভিডিঅ' পাই যাব আৰু চাই যাব পাছলৈ। মানে ইয়াৰ নেক্সট যোনটো ব্লগ আছে সেইটো প্লেন এটা বনাই আছোঁ, কিনি যাওঁ চাব ভাল ভিডিঅ' এটা। এতিয়া মইনি যাব লৈছিলোঁ, এতিয়া কাম এটা কাৰণে আকৌ তিনিআলি আহিব লগা হ'ল, চাই তিনিআলি কাম এটা কৰি লওঁ ৰ'ব। ত' আমি এতিয়া নকচাই পাৰ হ'লোঁ, বৰ্তমান এতিয়া গৈ আছোঁ মইনি পামগৈ। এতিয়া তাত কিবা কিবি সৰু সুৰা বস্তু ল'ম তাকে চাই থাকিব। ত' বন্ধুসকল, আমি এতিয়া শিৱন অভয়াৰণ্য পাই গ'লোহি। মানে নকচাই পৰা মইনিলৈ মানে গৈ থাকিলে বন্ধুসকল, আমি এতিয়া গিবন অভয়াৰণ্য পালোহি। এয়া মোৰ পাছফালে দেখিব পাৰে, আপোনালোকে পাইছে গিবন অভয়াৰণ্য। বান্দৰ চান্দৰ কেতিয়াবা ওলাই থাকে, এতিয়া কি দিলে জানো, নাই ওলোৱা, গম নাপাওঁ। ওলোৱা হ'লে দেখাব পাৰিলোহেঁতেন। পাছফালে গিবন অভয়াৰণ্য। আমি এতিয়া কিবা কিবি খাই লওঁ, তো চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আগৰকেইটা ভিডিঅ'ত আপোনালোকে বহুতো মৰম ছাপৰ্ট আছিলে, সেইবাবে বহুতো ধন্যবাদ। এনেদৰে মৰম চেনেহ কৰি যাব আগলৈ। এনেই এইটো ভিডিঅ'ত ইমান ভাল নহ'ব পাৰে, আগৰকেইটা ভিডিঅ'ত কিন্তু দেখাই আছোঁ ভালকৈ, আপোনালোকে চাই যাব। আমি নেক্সট প্লেনিং এটা কৰিছোঁ সুন্দৰকৈ, মানে এখন ভাল ঠাইলৈ যাম, এতিয়া ভালকৈ পাব আৰু। গিবনৰ কথা আৰু কি ক'ম, আপোনালোকে জানে গিবনৰ কথা কিমান ডাঙৰ গিবন অভয়াৰণ্য। এবাৰ আমি সেইকাৰণে আমি এতিয়া মইনিয়ে যাব লৈছোঁ। এতিয়া চাই থাকক আকৌ মইনি পাই গৈ পিনে, মইনি টাউন পাই গৈ পিনে দেখাইছোঁ কি কওঁ আমিও নাজানো এতিয়া, মানে তাত গৈহে দেখা যাব কি কওঁ এতিয়া। মানে আলি পালোহি। ভাবিলোঁ কিনো কওঁ সেইবাবে এনেই ষ্টিকাৰকে লগাইলোঁ গাড়ীখনত। অলপ গাড়ীখনত দেখাম আপোনালোকক কি ষ্টিকাৰ লগালোঁ। আৰু এতিয়া যাওঁ কিবা এটা খাওঁগৈ, নহ'বা কিবা কিবা কিনোগৈ কাপোৰ কানি।
ফাইনেলি আকৌ গৈ আছোঁ, আপোনালোকে চাই থাকিব। ইয়াৰ পাছত এটা লগৰ এটা আহি আছে চাইকেলত, আপোনালোকে চাই থাকিব। ধুনীয়া আকাশখন চাওক, কি জেং লাগিছে, সুন্দৰ ষ্টেচন বোলে। আকাশখন চাওক, আকাশখন কি ধুনীয়া সুন্দৰ কমলা হৈ আছে। মানে এইটো অকণমান মজা লাগে মানে। এতিয়া আমি ষ্টেচন পাৰ হৈ আহিছোঁ, তাৰপৰা দোকান এখন সোমাম চাগে। মানে কাপোৰ চাপোৰ চাই লওঁ, ভাল লাগিলে ল'ম। সেইখিনি চাই চাই মই লাজে হিচাপে জুলিয়াতে চাই দোকানত এতিয়া মানে চাই লওঁ, পচন্দ হোৱা নাই এতিয়ালৈকে ভালকৈ। এতিয়া আহি পালোহি মৰিনী জংচন। মানে কাম এটা কাৰণে আহিলোঁ, ইয়াৰ লাগিলে ইবিধ চ' মানে ইবিধ নহয় কোনটো লাগিলেতো এই যায় গম পাইছে। মৰিনী জংচনখনকে দেখাইছোঁ আপোনালোকক অকণমান। আমি এতিয়া অলপ তাৰপৰা আমি মানে এতিয়া মানে এনেই আগলৈ অলপ যাওঁ বুলি ভাবিলোঁ। মৰিনী ষ্টেচনটোকে গোটেইটো এদিনো ঘূৰাই নাই ভালকৈ, চাওঁ বুলি পেলাই। ইঞ্জিনো ৰখি আছে, এইটো সেইখিনি হ'ল। এইটো মানুহো ৰখি আছে। আজি ৰাতি বেছিকৈ আহি পোৱা নাই, তো ৰাতি ভিউটো মজা লাগিছে। দেখি পাইছে নে আপোনালোকে? মৰিনী জংচন। এতিয়া অলপ কফি চফি খাই লওঁ। এইটো হৈছে অভাৰব্ৰিজ। আমি যাম চাগে, এনেই উঠিমগৈ। হেৰিফালে এই বাদ দিয়া, অভাৰব্ৰিজত এনেকৈ উঠিম, আকৌ সেইফালে আহিলে আকৌ কেনি যাবগৈ? চালিয়া লিখে ন ৰাতি, এনেকুৱা এটা থাকিবলৈ মন যায় আৰু। বন্ধুসকল আমি মানে এতিয়া মৰিনী টাউনত এনেকৈ কাপোৰ চাপোৰ চালোঁ, একদম ভাল নালাগিলে সিমান, মানে পচন্দও নহ'ল। তাৰপৰা পইচাটো বহুত কৈছিলে, তাৰপৰা সেইটো পইচাও নাই সিমান, পচন্দও নহ'ল মানে। যেনেকুৱা চাইছিলোঁ তেনেকুৱা নাপালোঁ। তাৰপৰা সেইকাৰণে কিবা এটা খাওঁ বুলি এতিয়া আহিলোঁ। তাৰপৰা আকৌ মৰিনীত খাবগৈ লাগিব কিবা এটা ভালকৈ। এতিয়া এনেই কফি অলপ খাই লওঁ, যেতিয়া এনেকৈ টুৱাই দিওঁ ন, মানুহে আৰু পূৰা চাই মানে। মোৰ আমাৰ নিজেও মানে লাগে কি কওঁ কি নকওঁ, নিজেও মানে লাজ লাগি যায়। মোৰ এনেকৈ আগতে এক্সপিৰিয়েঞ্চো নাই কি কওঁ, এনেকৈ এতিয়া পাব্লিক প্লেচত মানে গম পাইছে ন। মানে এতিয়া দেখি থাকিলে লাগে যে একদম পূৰা ক'ব পাৰিম এনেকৈ তেনেকৈ, কিন্তু মানে যেতিয়া নিজে কৰি চাই ন পাই যায় মানে। সেইটোৱে আৰু ভিডিঅ'টো ভাল লাগিলে চাই থাকিব গোটেইটো। আৰু এতিয়ালৈকে মানে এই ভুল চুলো হৈ যাব পাৰে দেই, সেইবোৰ আপোনালোকে মাফ কৰি দিব, গম পাওঁ। বন্ধুসকল আমাৰ এতিয়া কফি চফি খাই হৈ গ'ল। এতিয়া আমি দুটা ভাবিলোঁ মানে এইফালে দেখিছেনে অভাৰব্ৰিজ, সৰুতে চাগে চবেই উঠিছিলে। এইটো চাওক, সৰুতে চাগে চবেই উঠিছিলে ইয়াত অভাৰব্ৰিজত। মোৰো আগতে পূৰা মন থাকে উঠিবলৈ। এতিয়া ভাবিলোঁ বহুত দিন উঠা নাই, উঠি চাওঁ, ভাল লাগিব কিবা এটা উঠি।
একদম সৰুকালৰ ফিল আহি যায়। আপোনালোকে উঠে নে এনেকৈ আহিলে জনাব কমেণ্টত। ওপৰপৰা জেং লিছে দেখি। হা ঐ ধৰ লাইটটো বহুত পাইছে ৰক পুৰা এতিয়া উঠি হৈ গ'ল মানে এতিয়া নামি আছো ষ্টেচনত। আমি এনেই সোমাইছিলোঁ এতিয়া ওলালোঁ আকৌ এতিয়া মানে কিবা এটা আকৌ মৰিনিম গৈ আকৌ কিবা এটা খাই লওঁগৈ। তাৰপৰা কিবা খাবি নেকি? কিবা খাই লওঁগৈ মানে তাৰপৰা আকৌ ইয়াতে এণ্ড কৰি দিম নহবা ভিডিঅ'টো নহবা মানে ঘৰ পাই লওঁ। আমাৰ মানে এতিয়া আমি মৰিনি পাই এতিয়া ওলালোঁ। এতিয়া গাড়ীত বহিলোঁ। এতিয়া খোৱা বোৱা হৈ গ'ল। এনেই আমি কি বুলি কয় ষ্ট্ৰিট ফুডে খালোঁ এনেই বিৰিয়ানী। বাকী এতিয়া ঘৰ গৈ আছোঁ আৰু ক'তো ৰোৱা নহ'ব চাগে। চাই যাওক আকৌ এনেই পকৰীয়াকৈ বনালোঁ কিবা এটা ভাল লাগিবও পাৰে বেয়াও লাগিব পাৰে আপোনালোকে জানে। এতিয়া বন্ধুসকল মানে এতিয়া আমি আকৌ চাৰিআলি পালোহি আমাৰ নগৰচাৰি। তাৰপৰা আকৌ মানে মৰিনিত একোতো লোৱা নহ'লে সেইকাৰণে ভাবিলোঁ এতিয়া আকৌ চাৰিআলিতে লৈ লওঁ। এতিয়া চাৰিআলিতে লৈ লৈছোঁ কিবা কিবি হ'ব দেখাই গৈছোঁ। বন্ধুসকল আমি এতিয়া ঘৰ পাই গ'লোহি। তাৰপৰা অলপ আগত এতিয়া পাইছোঁহি। এতিয়া পাইছে 8:26 আৰু আমি চাৰিআলিত অকণমান দেৰি ৰ'লোহি। তাৰপৰা তাত এটা চাৰ্ট ল'লে, ময়ো এনেই চাৰ্ট এটা ল'লোঁ আৰু বেছি ইমান ভাল নহয় এনেই ল'লোঁ আৰু। তাৰপৰা আজি ভ্লগটো ইমানকৈ ভাল নহ'ল চাগে, মানে দেখাবলৈ একো বস্তু নাই। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আশা কৰিছোঁ ভাল পালে আপোনালোকে। চ' বাই বাই।